হেল্ল' এভৰিৱান, কি খবৰ? খাম খুৱাম শিকিম শিকাম উদ্দেশ্যলৈ আকৌ এবাৰ সকলোকে ৰোহন কিটচেনলৈ স্বাগতম জনাইছোঁ। এই লকডাউন টাইমত শাক পাচলিৰ বজাৰত একেবাৰে নাইকিয়া হৈ পৰিছে নহয়নে? একেবাৰে চাৰিওপিনে দেখোন নাটনি হৈছে। গতিকে এতিয়া আমি কি কৰিব লাগিব তেনেকৈ পৰিস্থিতিত? গতিকে মই আজি তেনেকুৱা এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। শাক পাচলি নোহোৱাকৈ বনাই খাব পৰা সহজ এটা ৰেচিপি লৈ আহিছোঁ। কেনেকৈ কি বনালোঁ আহকচোন, মাথো ভিডিঅ'টি শেষলৈকে চাই যাব। আহক এতিয়া। এই ৰেচিপিটো বনাবলৈ আমাক লাগিব 1.5 কাপ ৰহৰ দাইল। আমি বেলেগ দাইল ইয়াত ব্যৱহাৰ নকৰোঁ কাৰণ সোৱাদটো এই দাইলটোৰে চবতকৈ ভাল হয়। গতিকে মই 1.5 কাপ এইটো কাপৰ জোখাৰে দেখিছে নহয়, মই এইটো কাপৰে 1.5 কাপ দাইল লৈছোঁ। তাৰপিছত দাইলখিনি ধুই মই 1.5 বাতি ডাঙৰ বাতিটোৰে মই 1.5 বাতি মই পানী দিছোঁ। তাৰপিছত মই 1.5 চামুচ নিমখ দিছোঁ আৰু লগতে মই হালধি আধা চামুচতকৈ অলপ কম আৰু লগতে মিঠাতেল 1 চামুচ মই দিছোঁ। আৰু এইখিনিতে ভালকৈ মিলাই আপোনালোকে গেছত 7-8টা চিটি মৰুৱাই দিব। লগতে আপোনালোকে বাকী আৰু কি কৰিব লাগিব আহকচোন, এতিয়া মই আৰু বাকী দেখুৱাই গৈ আছোঁ, চাই যাওক। গতিকে এই ৰেচিপিটো বনাবলৈ আমাক লাগিব আটা। গতিকে আটা মই দিছোঁ 4 কাপ। আপোনালোকে নিজৰ যেনেকৈ আপোনালোকে ৰুটিৰ কাৰণে যিমান আটা যেনেকৈ ব্যৱহাৰ কৰে, যেনেকৈ সানে তেনেকৈ কৰিলে হ'ল। মই আটা 4 কাপ, লগতে নিমখ আধা চামুচমান দিছোঁ আৰু মই গৰম পানী দি ভালকৈ মঠি লৈছোঁ। আটা যেনেকৈ আপোনালোকে ৰুটি মঠাৰ দৰে মঠিলেই হ'ব, বেলেগ একো টেনশ্যন ল'ব নালাগে এইটোৰ কাৰণে। এইটো নৰ্মেল আমাৰ যিটো মানে সদায় খোৱা ৰুটিৰ নিচিনাকৈ মঠিলেই হ'ল। তাৰ মাজতে মোৰ চিটি মাৰি দাইলখিনি সিজিলে মই দাইলখিনি এতিয়া ঠাণ্ডা হ'ব দিছোঁ। আৰু এতিয়া আমি যিখিনি আটা মঠি ৰেডি কৰি লৈছিলোঁ সেইখিনি আপোনালোকে এনেকৈ দেখিছে নহয়, মই অলপকৈ ল'ব হাতত লৈ সৰু সৰুকৈ লাড়ু বনাই যাওক, মই যেনেকৈ দেখুৱাই গৈছোঁ। তাৰপিছত লাড়ুটো এনেকৈ চেপি দিব। তাৰপিছত আপোনালোকে অলপ শুকান আটা লগাই আপোনালোকে ধুনীয়াকৈ গোলকৈ সৰুকৈ বেলি ল'ব। পুৰি আকৃতিৰ নকৰিব, পুৰিতকৈ অলপ সৰু কৰিব। তাৰপিছত দুইখন হাত লগাই আপুনি সেই যিটো বেলি লৈছিলে এনেকৈ হাতত তুলি লৈ মাজত দুভাগ কৰিব। তাৰপিছত আপোনালোকে মাজত ধৰি থাকিব এখন হাতেৰে, তাৰপিছত ইখন হাতেৰে আপোনালোকে ইটো মূৰ মাজত লগাব, আকৌ ইটো মূৰ মাজত লগাব। তাৰপিছত সেই ওপৰৰটো অলপ চেপি দিব। দেখিছে নহয়, মোৰ চেপটো দেখিছে নহয়, কি ধুনীয়া মাজত বিন্ধা বাট হৈ আছে। মানে তেনেকৈ বনালে কি হ'ব, দাইলখিনি আমাৰ তাত সোমাই যাব। মই দেখুৱাম বাৰু মই কেনেকৈ কি কৰি আছোঁ। আপোনালোকে বেলেগ চেপ দিব পাৰে, অকল যে মই এইটো যিটো মানে বেলি দেখুৱাইছোঁ সেই তেনেকৈ বা চেপ দিব লাগে সেইটো কথা নাই। আপোনালোকে যেনেকৈ মন যায় তেনেকৈয়ে দিব পাৰে। মই চাকি তাকি কিবাকিবি বনাইছোঁ, সৰু বাচ্চাই এনেও মানে এইবিলাক কিবাকিবি অলপ কাৰ্টুনৰ কিবাকিবি বনাই দিলে এনেও ভাল পাব ন খাবলৈ। গতিকে আপোনালোকে যিটো বিচাৰে মানে তেনেকৈয়ে চেপ দিব। গতিকে এনেকৈ বনাই আপোনালোকে বনাই লওক গোটেইখিনি। এইয়া মোৰ বনোৱা হৈ গ'ল, দেখিছে নহয়। মই বেছিভাগ এনেকুৱা চেপ দিলোঁ কাৰণ এইটো চেপ দিলে মানে অলপ দাইলখিনি বেছি ভিতৰলৈ সোমাই যায় আৰু খাবলৈ বৰ সোৱাদ হয়। গতিকে পৰাপক্ষত এইটো চেপ দিব। কুকাৰটো ঠাণ্ডা হোৱাৰ লগে লগে আপোনালোকে ঢাকনিখন খুলি চাব, দেখিব আপোনালোকৰ দাইলখিনি অলপ ডাঠ হ'ব। তেতিয়া আপোনালোকে কি কৰিব, অলপ গৰম পানী লৈ, মই প্ৰায় আপোনাৰ ইয়াত 3 গিলাচ এক্সট্ৰা গৰম পানী দিছোঁ কাৰণ মোৰ দাইলখিনি বহুত ডাঠ হৈ গ'ল। গতিকে একো নাই, সেইটো চিন্তা নকৰিব। আপোনালোকে একেবাৰে পনীয়া কৰি দিব দাইলখিনি। মানে দাইলখিনি যেতিয়া পনীয়া হ'ব আপোনালোকে হয়তো কুকাৰতো বনাব পাৰে। মোৰ কিন্তু কুকাৰটো সৰু কাৰণে মই বেলেগ এটা পাত্ৰত ঢালি দিছোঁ দাইলখিনি। গতিকে মই তেনেকৈ তাত গৰম পানীখিনি দি অলপ গৰম হ'লেই তেতিয়া, আৰু মই সেই যিখিনি আটাৰ বনাই লৈছিলোঁ, আপোনাৰ যিখিনি মই বেলি ডিজাইনৰ বনাই লৈছিলোঁ সেইখিনি মই তাত দি দিম। আৰু লগতে আপোনালোকে আৰু এটা কাম কৰিব পাৰে, যদি আপোনালোকে ঘি খাই ভাল পায় তেন্তে অলপ ঘি তাত দি দিব 1 চামুচমান, তেতিয়া সোৱাদটো আৰু ধুনীয়া হ'ব। মই পিছে ঘি নাই দিয়া।
তাৰপিছত আপোনালোকে ভালকৈ লৰাই দিব আৰু ঢাকন এখনেৰে ভালকৈ ঢাকি দিব আৰু গেছৰ ফ্লেমটো একেবাৰে কম কৰি 20 মিনিটমান সিজিব দিব মাজত এবাৰ লৰাই দিব নহ'লে তলত লাগি ধৰিবও পাৰে এইয়া মোৰ ৰেচিপি ৰেডি ইয়াৰ পিছত আপোনালোকে গেছৰ ফ্লেমটো অফ কৰি দিব তাৰপিছত আপোনালোকে গৰমে গৰমে খালে ভাল লাগে কিন্তু অলপ ঠাণ্ডা হ'লে বেছি ঠাণ্ডা হ'ব নিদিব তাৰপিছত আপোনালোকে হয়তো নেমু ল'ব পাৰে লগত নহ'লে মই আমৰ আচাৰ লৈছিলোঁ খাওঁতে আৰু কিবা টেঙা জাতীয় কিবা ল'ব তেতিয়া মানে বৰ ধুনীয়া লাগে খাবলৈ লগত জলকীয়া এটা লৈ ল'ব সো কেনে পালে মোৰ আজি শাক পাচলিৰ অবিহনো এনেকৈ বনাই খাব পৰা ৰেচিপিটো প্লিজ জনাবচোন কমেণ্ট বক্সত আৰু যদি ভাল লাগিলে নিশ্চয় লাইক এটা কৰি দিব আৰু যদি এতিয়ালৈকে যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পায় থেংক ইউ